অসম ক্ৰিয়েটৰ 2.0 চেনেলটোলৈ সকলোকে স্বাগতম। আজিৰ ভিডিঅ'ত মই এডিআৰি গ্ৰেড 4 কাৰণে 20টা কুৱেশ্যন লৈ আহিছোঁ, কমন কুৱেশ্যন। আৰু এই প্ৰশ্নসমূহ আপোনালোকে ক'ৰবাত নহয় ক'ৰবাত দেখা যেন লাগিব হয়। মই এই প্ৰশ্নসমূহ কিছুমান অন্য ভিডিঅ'ৰ পৰা লোৱা হৈছে আৰু কিছুমান কিতাপৰ পৰা সংগ্ৰহ কৰা হৈছে। গতিকে যদি অন্য ভিডিঅ'ত আপোনালোকে চাইছে এই প্ৰশ্নসমূহ, তেতিয়াহ'লে ইয়াত আপোনালোকে ৰিভিজন কৰিব পাৰিব। চবলৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে, কিমান চনত অসমত প্ৰথম আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেল আৰম্ভ হৈছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব 1983। আৰু এই খেলখন ইণ্ডিয়া আৰু ৱেষ্ট ইণ্ডিজৰ মাজত খেলা হৈছিলে আৰু এই খেলটো আছিলে ODI ভিত্তিত। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে, আফগানিস্তানৰ ৰাজধানী কি? আপোনালোকে ৰাজধানীসমূহ চাই থ'ব যিমানবোৰ আছে, কাৰণ ৰাজধানীবিলাকৰ নাম লিখিবলৈ খুবেই আহে পৰীক্ষাত। ত' ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ এ, কাবুল। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে, অষ্ট্ৰেলিয়াৰ ৰাজধানী কি? অষ্ট্ৰেলিয়াৰ ৰাজধানী হৈছে কেনবেৰা। তলৰ কোনটো নৃত্যক একক নৃত্য বুলি কোৱা হয়? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ এ, অট্টান থোলাল। আৰু অট্টান থোলাল ক'ৰ হয়? এইটো হৈছে কেৰেলাৰ। কিমান চনত প্ৰথমবাৰৰ বাবে জাতীয় সংগীত গোৱা হৈছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ এ, 1911 চনত। আৰু এইটো আছিলে 27 ডিচেম্বৰ। আৰু দিনটো আছিলে 27 ডিচেম্বৰ। 6 নম্বৰ কুৱেশ্যনটো হৈছে, সাৰে জাহাঁ সে আচ্ছা গীতটো কোনে ৰচনা কৰিছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, মহম্মদ ইকবাল। 7 নম্বৰ কুৱেশ্যনটো হৈছে, সংবিধানৰ ধাৰণাটো প্ৰথমে ক'ত উদ্ভৱ হৈছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, ব্ৰিটেইন। 8 নম্বৰ কুৱেশ্যনটো হৈছে, এছিয়া মহাদেশৰ আটাইতকৈ শুকান ঠাই কোনখন? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি, এডেন, য়েমেন। আন্তঃৰাষ্ট্ৰীয় হকী ফেডাৰেশ্যনৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ এ, লছেন। তলৰ কোনটো কৃত্ৰিম ইন্ধনৰ মূল উৎস? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, কয়লা। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে, সৌৰজগতৰ কোনটো গ্ৰহ সূৰ্যৰ আটাইতকৈ ওচৰত অৱস্থিত? ইয়াৰ এনচাৰটো সকলোৱে জানে চাগে, এইটো হৈছে অপশ্যন নম্বৰ এ, বুধ। আৰু কেতিয়াবা এনেকুৱাও আহিব পাৰে যে আমাৰ পৃথিৱীখন, আমি বাস কৰা পৃথিৱীখন সূৰ্যৰ পৰা কেই নম্বৰ স্থানত আছে? তো তেনেকুৱা হ'লে আপোনালোকে লিখিব 3 নম্বৰ স্থানত। আমাৰ পৃথিৱীখন 3 নম্বৰ স্থানত আছে। প্ৰথম আছে বুধ, তাৰপিছত শুক্ৰ, তাৰপিছত পৃথিৱী। বুধ, শুক্ৰ, পৃথিৱী, মংগল এনেকৈ আছে। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে, কাৰ ৰাজত্বকালত পানিপথৰ দ্বিতীয় যুদ্ধ হৈছিল? কাৰ ৰাজত্বকালত পানিপথৰ দ্বিতীয় যুদ্ধ হৈছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, আকবৰ। ভূপেন হাজৰিকাই তলৰ কোনটোৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালক ৰাষ্ট্ৰীয় বঁটা লাভ কৰে? ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ এ, চামেলি মেমচাব। 14 নম্বৰ কুৱেশ্যনটো হৈছে, অসমৰ প্ৰথম মোবাইল থিয়েটাৰ হৈছে? ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ এ, কোহিনুৰ থিয়েটাৰ। আৰু কেতিয়া প্ৰতিষ্ঠা হৈছিলে? 1930। 15 নম্বৰ কুৱেশ্যনটো হৈছে, চিৰ চেনেহী মোৰ ভাষা জননী গীতটো কোনে লিখিছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি, মিত্ৰদেৱ মহন্ত। 16 নম্বৰ প্ৰশ্নটো হৈছে, প্ৰথম অসমীয়া ৰঙীন চিনেমাখনৰ নাম কি? প্ৰথম অসমীয়া ৰঙীন চিনেমাখনৰ নাম হৈছে অপশ্যন নম্বৰ বি, ভাইটি। মহিলা ফিফা বিশ্বকাপ 2023 কোনখন দেশে জয়লাভ কৰিছিল? ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ চি, স্পেইন। ফিফা বিশ্বকাপ কিমান বছৰৰ মূৰত অনুষ্ঠিত কৰা হয়? ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ ডি, 4 বছৰৰ মূৰত। 19 নম্বৰ কুৱেশ্যনটো হৈছে, ফিফা বিশ্বকাপ 2022 কোনটো দলে জয়লাভ কৰিছিল? অপশ্যনবোৰৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, আৰ্জেণ্টিনা। 20 নম্বৰ কুৱেশ্যনটো হৈছে, কোনখন দেশত ক্ৰিকেট খেলৰ আৰম্ভ হৈছিল? এইটো প্ৰশ্ন সকলোৱে জানে চাগে। ইয়াৰ এনচাৰটো আপোনালোকে কমেণ্ট কৰি জনাব, ইয়াৰ এনচাৰটো কি হ'ব। চ' আজিলৈ ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কৰিব, আৰু চেনেলটো যদি নতুনকৈ ভিজিট কৰিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব। গতিকে আজিলৈ আহোঁ ইমানেই। বাই বাই।